নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আছোঁ মহাদেৱ খাল। এটা পৌৰাণিক মহত্ব থকা এটা শিৱ মন্দিৰ, তাকে আপোনালোকক দেখাম। আপোনালোকে চাব, ভিডিঅ'টো চাই থাকক। এয়া নন্দী বাবা কি ধুনীয়াকৈ আছে, দুই কাষে দুজন। এইভাগ নন্দী বাবা। এইভাগে হ'ল মূল মন্দিৰ ভাগ। এইভাগে হ'ল মূল মন্দিৰ ভাগ। এইভাগে হ'ল মূল মন্দিৰ ভাগ। চাওক, এতিয়া মন্দিৰ ভাগৰ আপোনাৰ মহত্বটো অলপমান আমিও জানো। আপোনাৰ মন্দিৰটোৰ বিষয়ে অলপ কৈ দিয়ক। আপোনাৰ ফা মহাদেৱ খাল হয় ন? ফা মহাদেৱ খাল। হয়। এইটো অতীজতে তাৰমানে কিমান দিনৰ পৰা কি এইটো 800 বছৰ আগত। 800 বছৰ আগত। 800 বছৰ আগত নিজে প্ৰতিষ্ঠা হয় নে? একেবাৰে ঐতিহ্য নিজে হেৰি এই ৰজা দিনৰ মতৰ ৰজা জনবহুক লৈ এইবিলাক হেৰি কৰে। জোঙাল বলহু মহা দিনৰ নে? জনবহু তাতে অতা ককাইবিলাকে যিখিনি কৰি গৈছে সেইটো নিয়মে এতিয়া আপোনাৰ ধৰি লওক, আপোনাৰ বন্তি যে আপোনাৰ 4 গছ এক্সট্ৰাকৈ হৈ গৈছে ডেইলি নাই। এই আগতে আছে মূৰ্তি দুটা যে, এই মূৰ্তি দুটা কিহৰ আছে বাৰু? এই ওপৰ মাজৰ লাইনটো যে, মাজৰ লাইনটো এয়া বিষ্ণু প্ৰভুৱে বা বাবাই যিমানকেইটা ৰূপ লৈছিলে সেইখিনি গোটেই মাজৰ লাইনটো ৰূপ লোৱা সেইটো দিছে। তাৰপৰা এইদিগৰ হ'লে দেৱগণবিলাকৰ, এইটো চাইডত হ'লে বাওঁ চাইডত হ'ল দেৱ দেৱীবিলাক, দেৱ দেৱী। বহুত ধুনীয়া নহয় জানো? বহুত আপোনাৰ ইয়াততো বহুত ভকত বিন্দু আহে। বহুত ভকত আহে। এই সোমবাৰটো তিথি হয় আৰু বৃহস্পতিবাৰ সোমবাৰ। আপুনি কিমান দিনৰ পৰা এতিয়া 25 বছৰ বহিছিলে, শাওণ মাহ পৰিল নহয়। 25 বছৰ পৰিছে ইয়াতে আপোনাৰ লাগি আছে। আমাৰতো ইয়াত আপোনাৰতো এইটো ফা মহাদেৱ খালী বুলি ক'লে। ফা মানে মহাদেৱ, পিতা ফা মহাদেৱ আমাৰ কিবাসকলৰ মেইন হেৰি দেৱতা হ'ল পিতা হ'ল। এই ভগৱান হ'ল ফা মহাদেৱ। তেখেতে এখন খাল হয়। আপুনি 25 বছৰ ইয়াত দেখিছে। তাৰ আগৰ পৰা আপোনাৰ কোন আছে? তাৰ আগত আছিলে মোৰ খুৰা এজন আছিলে। খুৰা আছিলে। খুৰাজনৰ পিছত পঢ়া দাদা এজন আছিলে। সেই দাদাজনৰ পিছতে আপোনাৰ পিছত আপোনাৰ ল'ৰা ছোৱালী এনে কোনোবা ভকতে পৰিয়ালে? মোক খোৱাটো নিজৰ খোৱা আছে। আপুনি গম পোৱালে আপোনাৰ হেৰি ইয়াত আমাৰতো আমাৰ প্ৰায় তিৱা মানুহে পূজাই কৰি থাকে। তিৱা মানুহে পূজাই কৰে। বেলেগক পূজা দিলে অসুবিধা আছে? বেলেগক পূজা দিলে হয়তো অসুবিধা হ'ব পাৰে। অসুবিধা হ'ব পাৰে। তিৱা সকলোৱে ফা মহাদেৱ যিহেতু শিৱ তিৱা ভাষাত ফা মহাদেৱ হয়। গতিকে তেখেতে এখন হেৰি হয়, পৌৰাণিক খাল হয়। চবেই এতিয়া আঞ্চলিক ভিত্তিক যে, আঞ্চলিক ভিত্তিকে আহি প্ৰত্যেকে শৰাই ভাগ চাকি ভাগ দিয়ে, কিন্তু এনে শৰাই ভাগটো আগবঢ়াই নাপাতে। আমাক আগবঢ়াই আমি পাতোঁ। এনেই ইয়াত আপোনাৰ ইয়াত ফা মহাদেৱ খালী মেলাও হয়। মেলা হয় বহাগত 2 তাৰিখে হয়। বহাগত 2 তাৰিখে। তাতো ৰজা ওলায়, ৰজা আহে, পাটৰ মন্দিৰবিলাক ৰাতি কোনোবা পূজাৰী থাকে নে? ৰাতি কোনোবা পূজাৰী থাকে নে? নাথাকে। আপুনি ডেইলি খোলা থাকে নে? দৈনিক খোলাই থাকে। আমি 12টা 1টালৈকে থাকোঁ আৰু অইন 12 এটা দিন। সন্ধিয়া কেইটালৈকে থাকে আপুনি?
সোমবাৰটো 2টামান বাজি যায় সোমবাৰ আৰু ৰাতি নাহে আৰু ৰাতি নাহোঁ আহি পেলাই খালি লাইটকেইটা দি যাওঁ আৰু মানে খাই বৈ লোৱাৰ পিছত আহিব বেয়া লাগে ন সোমাব বেয়া লাগে কিবা অপায় মংগল হ'লে ইয়াতে অলপ তেতিয়া কাৰোবাৰ যদি দুখা হ'লে খুব মন শুদ্ধ হৈ আহিলে আপোনাৰ হেৰি ভাল হৈ যায় মনৰ ভালবিলাক হৈ যায় আকৌ আজিহে ল'ৰাজন আহি দি গৈছে চকু সেইকাৰণে ভাল চাকি বন্তি দিম বুলি কাৰণে ভাল আৰু কাৰোবাৰ যদি সঠিক সন্তানো নাই খুব মনৰ শুদ্ধমতে আহিলে কিন্তু মাগিলে পায় বিয়া বাৰু বিয়া হয় হোমযোগ্য বিয়া পতা হয় ন ইয়াত এনেকৈ খৰচবিলাক কেনেকৈ হয় খৰচবিলাক যিটো নিয়মৰ খৰচ এইটো আমাক কমিটিয়ে দাবী নকৰে নাই সেনেকৈ চলি আছে কমিটি মানে নিৰ্দিষ্টতা মানে তেনেকুৱা বান্ধন দিয়া নাই এটা কাৰোবাৰ শক্তিলৈ ভক্তি আৰু যদি শক্তি আছে কোনোবাই দি কোনোবা শক্তি নহ'লে এনেই উৎসৱ হয় নেকি উৎসৱ হয় নেকি উৎসৱ মানে এই বলেবুম পাৰ্টিটো আহে বলেবুমৰ হয় শাওনত তাৰপৰা আকৌ এইয়া শিৱৰাত্ৰি একে ডাঙৰ হয় ধুমধামে পালে কেইদিনাকে পালে এইদিনহে পালে দিনটো আৰু ৰাতিটো তাত ৰাতি পালে ডাঙৰ হয় শিৱৰাত্ৰি এতিয়া আপোনাৰতো নামঘৰত পাই দেখিছে আপোনাৰ এগছিহে বন্তি জ্বলাই নহয় জানো ইয়াত আপোনাৰ 5 গছি আছে কাৰণটো কিয় কাৰণটো তাৰমানে এগছি বন্তি থ'ব লাগে এতিয়া চব দেৱ দেৱীবিলাকক বাবাৰ লগত চব দেৱগণে থাকে বৰমা বিষ্ণু মহেশ নাথাকে সেয়াই আকৌ দেৱ দেৱীবিলাকৰ আপুনি কৈছিলে অলপ আগত কি 33 গণ কি বোলে এয়া বাবাই বিষ্ণু প্ৰভুৱে যিমানখিনি ৰূপ লৈছে এই মাজত হয় গোটেই প্ৰতিমূৰ্তিবিলাক এনেকৈ এইটো বাবা ধৰিলে এইটো বিষ্ণু এইটো ইয়াৰ নৰসিংহ এইটো আঁকি এইটো হ'লে বাবা সেই আঁকিবা এয়া এইটো তাৰপৰা এইটো হ'লে বিষ্ণু প্ৰভু এইটো হ'লে এইটো হনুমান যিমানকেইটা ৰূপ ওলাইছে ইয়াতে তেখেতে যিমানকেইটা ৰূপ লৈছে গোটেইকেইটা ৰূপ ইয়াতে আছে এইটো আপোনাৰ এনে বনোৱা নে এনে পুৰণি ভাষাত একে পুৰণা আমি ক'ব নোৱাৰিম আমাৰ ককা এটা ক'ব নোৱাৰিব ইমান দিন 800 বছৰ আগত 800 বছৰ আগত এইটো হ'লে জানো দেৱগণবিলাক ইয়াত দেৱগণ এইবিলাক এইটো কি হ'ল চব দেৱ দেৱীবিলাক এইটো মূৰ্তিটো আছে যে এইটো কাঠৰ নে শিলৰে ন এইটো নিজে ওলোৱা এইটো নিজে এইটো হেৰি ইংৰাজৰ দিনত মানুহৰ দিনত তাৰমানে এইটো কলং আছিল নহয় এই নামঘৰৰ কলং এখন আছিলে আমি শুনা তেতিয়া ইংৰাজৰ মানুহে নাও তুলি তাৰমানে কলং এনেকৈ লৈ গৈছিলে এই জনালবোৰৰ ঘৰত তাতে দাবি পেলাই পানীৰ তলত সোমাই গ'ল বাবাই তেতিয়া ৰাতি পূজাৰীক দুখলে পেলাই বোলে এয়া পানীতে পৰি আছোঁ কিন্তু একে ৰাতি এখন কাপোৰ বৈ লৈ আহিবি নামে গুণে মোক ডুব মাৰি মই বখচা উঠি মাৰ এই প্ৰতিমূৰ্তিটো তাৰমানে লৈ গৈছিলে মা ইংৰাজৰ ইংৰাজ নাই তেতিয়া সেই পূজাৰীয়ে বখচা তুলি লৈ য'তে গধূল হ'ম য'তে বহিম মই ত'তে ৰাখি দিবি ইয়াতে বহিলে ইয়াতে তেয়া হ'ল ইয়াতে গধূল হ'লে ইয়াতে বহাই দিলা তেখেতৰ সপোনত পোৱা মতে তাৰমানে এইখিনি মানুহ নিয়াৰ কাৰণে আজিকালি মহত্বদেৱ বাবু ভালে 800 বছৰ আগৰ পুৰণা এয়া মন্দিৰ হয় এই সেই মিউজিয়ামত কিবা আছে নেকি আপোনাৰ চাবিটো এনেকৈ খুলিবনে সেইটো অকল ভাগে কৰে লাইন পাতি আহে ই কাৰো লগ নলয় অকলে থাকিবা মন্দিৰ ভাগৰ কিছুমান মিউজিয়ামত কিছুমান আগৰ শিলৰ ভাস্কৰ্য কিছুমান ৰাখিছে একেলগে এতিয়া আমি সেই ৰুমত সোমাইছোঁ আপোনালোককো দেখাম
এইটো হ'ল বিশ্বপদ্মা বহা আসন নেকি বাৰু? শিলৰ ভাস্কৰ্য মিউজিয়ামত ধুনীয়াকৈ ৰাখিছে। এইবিলাক চব মাটি খানতে ওলাই গৈছিলে। মাটিৰ ভিতৰত তলৰ পৰা ওলাইছে এইবিলাক গোটেইবিলাক। অঁ খুকুলি বনাই পেলাই ঢেঁকী দেখাই আছিলে। অঁ মানুহৰ অৱস্থা নোহোৱা কৰি শান্তিত পেলাই দেৱাই কৰি এতিয়াও নামে গুণে আহিলে সঞ্জীৱী ভাস্কৰ্যবিলাক শিলৰ খনি সেইবিলাক ধুনীয়াকৈ মিউজিয়ামত ৰাখিছে। এই ভাস্কৰ্যবিলাক যে কিমান দিনৰ হয়? 800 বছৰ আগতে মিউজিয়ামত ধুনীয়াকৈ ৰাখিছে মহাদেৱ চাৰ। তাৰপৰা এই মাটিৰ তলতো বহুত আছে এই ৰাস্তা এইবিলাক আগতে আমি সৰু অৱস্থাত মূৰ্তিটো দুৱাৰমুখত ৰাখিছিলে চাজায়া যিমানখিনি পৌৰাণিক ভাস্কৰ্য শিলাৰ খনি এইবিলাক অলপ আপোনালোকক দেখাবলৈ যত্ন কৰিলোঁ। যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে লাইক কমেণ্ট ছাবস্ক্ৰাইব এণ্ড শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰিব। এয়া আমাৰ অসম চৰকাৰৰ পৌৰাণিক তত্ত্বৰ আণ্ডাৰত আছে, গতিকে আপোনালোকেও আহক। আহঁতগুৰি অহাৰ পৰা প্ৰায় 4-5 কিলোমিটাৰমান দূৰত, গতিকে আপোনালোকে আহক, ইয়াৰ বিষয়ে ভালদৰে কথাবিলাক জানক। ধন্যবাদ।